নমস্কাৰ, মোৰ এটা নতুন ভ্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া খুব লৰালৰিকৈ যাব ওলাইছোঁ মাৰ লগত এজেগালৈ। ক'ত যাওঁ আপোনালোকে চাই থাকিব ভ্লগটো। আৰু খুব লৰালৰিকৈ কৰা একো বস্তুৱে যে ঠিক নহয় তাৰে এটা প্ৰমাণ আৰু দেই এইটো। এয়া মই এটা হেয়াৰ ষ্টাইল কৰিব লৈছোঁ যিটো একদম খুব তাৎক্ষণিকভাৱে হৈ যায়। আৰু গৈ চাওক কি অৱস্থা লৰালৰিকৈ কৰাৰ বাবে কিমান ভাল হ'ল। আপোনালোকক মোৰ ফেচিয়েল এক্সপ্ৰেশ্যনটোত গম পাইছেই দেখি। আৰু আকৌ মই এতিয়া বোলো নাই অলপ সময় ৰৈ ধুনীয়াকৈ আইনাখন চাই পেলাই কৰি আহোঁ। আৰু এতিয়া ঠিক ঠাককৈ যেনিবা হৈ গ'ল। আৰু মই ওলাই মেলি ইয়াৰ ৰেডি হৈ আছোঁ, প্ৰায় হৈ গ'ল। মাৰ হ'লেই মোৰ হৈ যাব আৰু যিহেতু চেলৱাৰ পিন্ধিছোঁ লগতে এটা যদি বিন্দি নলওঁ তেন্তে দেখি ভাল নালাগিব, ইনকমপ্লিট লাগিব। আৰু তাকেই চাওক লৰালৰিত যে চব কামেই এনেকুৱা হয়, ক'তো মানে ভালকৈ নালাগে টাইমত। বাৰু যি কি নহওক হৈ গ'ল মোৰ এয়া বিন্দি লগোৱা। এতিয়া বাকী আছে এযোৰ সৰু ইয়াৰিংছ পিন্ধিবলৈ। আৰু আজি মই এয়া মোবাইলৰ স্ক্ৰীণখন চাই মানে মোবাইলৰ কেমেৰা চাই মই ৰেডি হৈছোঁ। এযোৰ টিকলু চাই ইয়াৰিং পিন্ধিছোঁ, যিযোৰ পিন্ধিবলৈ একদম ভাল লাগে আৰু সৰু মই এনেকুৱাই ভাল পাওঁ। মোৰ দেৰি হৈছে আৰু মই ওলাই মেলি লোৱাৰ পিছত আৰু খাবলৈ খুব টান পাওঁ। সেয়েহে তাই আহি ভাত লৈ পূৰা মোৰ ওচৰত আহি পেলাই উপস্থিত আৰু কৈছে তই ভাতকেইটা খাই যা, নহ'লে তোৰ গেছ মাৰিব নহয়। আৰু সেইকাৰণে মই বোলো দে খাই, মই হাঁহিও উঠিছে। ইফালে আমি দুইজনী ইমান লাগি থাকোঁ, লগতে মৰম চেনেহবোৰ চাওকচোন এনেকৈ থাকে আমাৰ দুয়োজনী যে সৰু সৰু কথাত ইমান লাগি থাকোঁ, তথাপিও কিন্তু আমাৰ মাজৰ মৰমবোৰ এনেকুৱা। সেই পেটত ভোক আছে কাৰণে পূৰা খাইছোঁ। বাকী এতিয়া ক'ত যাব ওলাইছোঁ জানেনে? টাউনত যাব ওলাইছোঁ মাত্ৰ এটা বস্তুৰ কাৰণে, এটা বস্তু আনিবৰ কাৰণে যাব ওলাইছোঁ। আৰু সেই ফুলজোপা চাওক কিমান ধুনীয়াকৈ ফুলি আছে, মই তাকেই দেখালোঁ। আৰু এয়া টাউন আহি পালোহি। এতিয়া চক বজাৰলৈকে এখন টমটম ধৰিলোঁ। আৰু এইমাত্ৰ মই টমটমখনৰ পৰা পৰিব ধৰিছিলোঁ, তাৰমানে উঠিব লওঁতেই খুৰাজনে মই উঠিলোঁ বুলি ভাবিলে আগতেই, আৰু তেতিয়াই মানে একদম চলাই দিলে নহয়। অকণমান ভাগ্য ভাল মই নপৰিলোঁ যেনিবা। আৰু তেতিয়া মই মাস্কখন পিন্ধি আছিলোঁ যেনিবা, সেইকাৰণে লাজ নাপালোঁ। এনেই কিন্তু লাজ এটা পালোঁহোঁতে, মানে হামখুৰি খায়ে পৰিলোঁহোঁতে। আৰু ইয়াত চিধা আহি পেলাই আমি ল'লোঁ এটা ঔষধ ল'বৰ কাৰণে আহিছোঁ। মুনুৰ মানে কি তাই ডাষ্ট এলাৰ্জি টাইপ হৈছে, অকণমান ধূলি লাগিলেই মুখখন তাই মানে কিবা একদম ৰাফ টাইপ হৈ যায়। গতিকে তাই অকণমান আৰম্ভ হওঁতেই কৈছে কি যা এতিয়াই লৈ আহগৈ, নহ'লে পিছত যদি মোৰ বেছি হৈ যায় মোৰ অৱস্থা বেয়া হ'ব। আৰু সেইকাৰণে এটা বস্তু ল'বৰ কাৰণে মই কৈছিলোঁ যে মা মই অকলেই গৈ লৈ আহোঁ, কিন্তু মাও লগত আহিলে। আৰু আহিয়ে এটা বস্তুহে ল'লোঁ আৰু লৈ পেলাই এতিয়া ধোচাকৈ খাওঁ বোলো। তো ধোচা খাই ল'লোঁ। ধোচা খাই কোনে কোনে ভাল পায় জনাব। আৰু অকণমান বোলো চক বজাৰৰ ফালেও গৈ আহোঁ। বিশেষ বস্তু একোৱেই ল'বলগীয়া নাই, অকল এটা বস্তুৱে ল'বলগীয়া আছিল আৰু সেইটো ল'বলৈকে আহি গ'লোঁ। আৰু য'ৰ পৰা ল'ম যিহেতু মানে আগবেলা খোলা থাকে, আকৌ পিছবেলা নহ'লে 3টা নে 4টাৰ পৰা খোলা হয়। গতিকে এই ৰিংটো মোৰ ভাল লাগিল, গতিকে এইটোও মই ল'লোঁ। আৰু মায়ে পাৰ্চবিলাক লৈ বৰ ভাল পায়, পাৰ্চবোৰ কালেকশ্যন কৰি ভাল পায়। মাক ক'লোঁ তুমি এইটোৱে লোৱা, শাড়ীখনৰ লগত মিলিব। খৰাহি পালোহি, জাষ্ট খৰাহি পালোহি এতিয়া। আৰু বাহিৰত বহুত বেছি গৰম, যিটো গৰম আহি পালোহি। আৰু আমি কেইটাত গৈছিলোঁ? আমি গৈছিলোঁ 11:30 আৰু সোনকালে আহি পালোহি 1:16। সোনকালে আহি পালোহি, বিশেষ একো আনিবলগীয়া নাছিলে। বহুত ধূলিও এতিয়া ফাগুনৰ এই দিনকেইটা বহুত বেছি ধূলি, মই বেয়া পাওঁ। গোটেই চুলি ধূলি হৈ গ'ল। এতিয়া গৈ পেলাই গা চা ধুই লওঁ, ফ্ৰেছ হৈ আহোঁ আৰু ব্লগটো এনেকৈ আৰম্ভ কৰিলোঁ। আশা কৰিম ব্লগটো আপোনালোকে এনেকৈ চাই যাব। চুলিখিনি বহুত বেছি বতাহ লাগিলে ফাটি যায়, সেইকাৰণে কি মই এনেকৈ বেনি থৈ যাব নোৱাৰোঁ, মানে বেছি ভাৰী লাগে। গতিকে এইটো এটা মই হেয়াৰ ষ্টাইল ট্ৰাই কৰিলোঁ, যিটো মই দেখিছিলোঁ ইনষ্টাগ্ৰামত ভাইৰেল হেয়াৰ ষ্টাইল। গতিকে সেইটো ট্ৰাই কৰিলোঁ। এনেকৈ যেতিয়া মই চুলিখিনি গ'লোঁ একদম ৱেইট নাই, মানে লাইট লাগে আৰু পূৰা লাইট। আৰু মই এতিয়া চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি লৈ পেলাই এতিয়া মোৰ ৰুম মুচিব আছে। ভাবিলোঁ ৰুমটো মুচি লওঁ। যোৱাৰ সময়ত কি হ'ল, মানে মই সাজি কৰি গ'লোঁ আৰু ঘপককৈ যিহেতু যাবলগীয়া হ'ল, গতিকে ৰুমটো মুচিবলৈ থাকি গ'ল। এতিয়া ভাবিছোঁ ৰুমটো ভালকৈ মুচি লওঁ। আৰু ৰুম মুচি ল'লোঁ। আৰু এয়া হৈছে সন্ধিয়াৰ সময়। যিহেতু আজি মই মুনুৰ কথা শুনি
একে জাপে গৈ পেলাই ঔষধটো লৈ আহিলোঁ, মানে খুব তাৎক্ষণিকভাৱে, বেছি নাটখা নেদেখায়। গতিকে তাই আজি মোক স্পেচিয়েল ট্ৰিট কৰিছে আৰু একদম নবনাই তাই একো, মেগীৰ বাহিৰে। মেগীও মানে খুব তাই যেতিয়া মন যাব তেতিয়াহে বনায়। আৰু এতিয়া তাই মেগী বনাইছে, কেনেকৈনো বনাইছে তাই ধুনীয়াকৈ ভিডিঅ' কৰিও থৈছে। গতিকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু সঁচাকৈ বাই ভনী থকাটো, মানে এজনী ভণ্টি থকা বা জীৱনত এজনী বা থকাটো বহুত লাকৰ কথা। কাৰণ কি বহুত বুজি পোৱা হয় আৰু কোনো অন্য ফ্ৰেণ্ডৰ কোনো প্ৰয়োজনেই নহয়, বেষ্ট ফ্ৰেণ্ডো নালাগে। কাৰণ নিজৰ ভনী বা নিজৰ বাজনীয়ে নিজৰ আটাইতকৈ ভাল বেষ্ট ফ্ৰেণ্ড হয়। বাকী ৰেচিপিটোনো তাই কেনেকৈ কি কৰি বনাইছে তাকে তাই ধুনীয়াকৈ যিহেতু ভিডিঅ' কৰি থৈছে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু মানুহৰ জীৱনত বহুত বেছি লগ বন্ধুৰ প্ৰয়োজন নাই, এজন মাত্ৰ বুজা মানুহ হ'লে মানুহে জীৱনত যথেষ্ট। কাৰণ আপোনাৰ বহুত বেছি ফ্ৰেণ্ড থাকিও যদি কোনেও আপোনাক বুজি নাপায়, তেন্তে সেইবোৰ ফ্ৰেণ্ডৰনো কি মূল আছে আপুনি কওক। সেইকাৰণে মাত্ৰ এজন মানুহেই যথেষ্ট, যিয়ে আপোনাক বুজি পায়। সেইজন হয়তো আপোনাৰ বা, নহ'লে আপোনাৰ ভণ্টি, নহ'লে আপোনাৰ মা বা দেউতা, আৰু যদি দাদা আছে তেন্তে তেওঁ হ'ব পাৰে। পিছে কিছুমান বন্ধুও এনেকুৱা থাকে যি একদম মানে তেজৰ সম্পৰ্ক নহ'লেও বাই ভনীৰ নিচিনা। এইখিনিতে মই নাম ল'ব পাৰোঁ, জয়শ্ৰী আৰু আমাৰ মনুৰ ফ্ৰেণ্ডশ্বিপটো আপোনালোকেও মোৰ ভিডিঅ'ত দেখিয়ে থাকে সিহঁত দুজনীৰ, আৰু বহুতখিনি দেখুওৱা নহয়। সিহঁত দুজনী বহুত বেছি ভাল বন্ধু। আৰু তাকেই কৈছোঁ, বিশেষ বেছি ফ্ৰেণ্ডৰ প্ৰয়োজন নাই, মাত্ৰ এগৰাকীয়ে যথেষ্ট। মেগী বনাই লৈ পেলাই মোক ছাৰপ্ৰাইজ দিছে। মই আহি পেলাই অকণ শুই গ'লোহি আৰু মোৰ গাটো অকণ বেয়া লাগিলে, যিহেতু বাহিৰত বহুত বেছি বতাহ মাৰি আছিলে। সেইবাবে আহি মই গা ধুই ইয়াত ধুনীয়াকৈ মই শুই গ'লোহি। আৰু অকণ ৰেষ্ট লৈ ভাল লাগে, আৰু মোৰ মনটোও ভাল লাগিছে। মোৰ মৰমৰ মনুজনীয়ে মোক বনাই খুৱাইছে। আৰু সন্ধিয়াৰ সময়কণত মই অকণমান চাদৰ ওপৰত উঠি আহোঁ, ভাল লাগে। মোৰ সন্ধিয়াৰ পৰিৱেশটো বহুত বেছি ভাল লাগে। আন্ধাৰৰ মাজেৰে তিৰবিৰাই থকা লাইটবোৰ, গাড়ীৰ পোহৰবোৰ, এইবোৰ চাই মই বহুত ভাল পাওঁ। আৰু এতিয়া আহিলোঁ তলত, আৰু বাইদেউক প্ৰেক্টিকেল কৰিব লাগে, ৰ'ব এছাইনমেণ্টত অকণ তাইক মই হেল্প কৰি দিওঁ। বহুত সময় এছাইনমেণ্ট কৰা হ'ল, এতিয়া আজৰি। আৰু এতিয়া তাইক কাইলৈ এছাইনমেণ্ট জমা দিব যাব। গতিকে একদম এতিয়াই তাই চব এয়া প্ৰেছ কৰি থৈ দিছে ইউনিফৰ্মযোৰ। তাই সদায় কলেজ যোৱাৰ আগদিনাখনি এনেকৈ থৈ দিয়ে, পৰিপাটি পোৱালিকণ। যদিও তাই ভিডিঅ'ত ওলাব বেয়া পায়, তথাপিও তাই যেন মেগী বনাওঁতে ৰেচিপিৰ ভিডিঅ'টো কৰি থ'লে, যাতে মই ভিডিঅ'টোত লগাই দিব পাৰোঁ। কাৰণ কি তাই এয়াই যিটো বস্তু কৰি বেয়া পায়, তথাপিও মোৰ কাৰণেতো তাই ভিডিঅ'খন কৰি ৰাখিছে। এয়াই হৈছে আমাৰ সৰু সৰু মৰম চেনেহবোৰ। মোৰ প্ৰেক্টিকেলৰ সময়তো তাই ধুনীয়াকৈ A4 সাইজ পেপাৰবোৰত আগতে আস্তানি টানি দিয়ে, তাইও মোক বহুত হেল্প কৰি দিয়ে। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পালে, আৰু নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ। বাই।